হেল্ল' বন্ধুসকল, আজি আপোনালোকক মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মই আপোনালোকক দেখুৱাই আছোঁ যোৰহাটত চলি থকা বহাগ। আৰু এইফালে পূৰা কুইজ চলি আছে, এইফালে জা জলপানৰ দোকান, আৰু এইফালে গাহৰি মাংস পূৰা বিকি আছে ষ্টিক লৈ লৈ। এয়াও দেখুৱাইছোঁ আপোনালোকক। তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। পিছৰ চাৰি খাই পঢ়িব লাগে। নাই হোৱা আপোনালোকে কণ্টিনিউ চাৰি লাইন পঢ়িব পৰা নাই, মানে ক'ৰবাত বেলেগৰ দুটা লাইন পঢ়িছে। হিনটো সেইটো মানে আধা পঢ়িছে। তাৰপিছৰখিনি লাগে, সেইখিনিতো মই পঢ়ি দিছোঁ। আপোনাক মই এটা হিণ্ট দি দিছোঁ, আপুনি তাৰ পিছৰ দুশাৰী পঢ়িছে, তাৰ আগৰ দুশাৰী লাগে, মানে আপুনি দুটা লাইন স্কিপ কৰি পিছতো পঢ়িছে। নাই হোৱা পাছ কৰিব। চ' ঠিক আছে, আমি 10 ছেকেণ্ডছ আপোনালোকক দিছোঁ। যদি 10 ছেকেণ্ডত নহয়, আমি কৈছিলোঁ পাছ কৰিব লাগিব, কাৰণ দুটা লাইন গোৱাৰ কাৰণে আমি DMM যোৰহাটকো দিয়া নাই। চ' পাছ হ'ব। চ' ঠিক আছে, নৰ্থ ইষ্টে চেষ্টা কৰিব নে পাছ কৰিব? চেষ্টাটো তুমি কৰা। নিশ্চয় তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। তাৰ পিছৰ চাৰিখাই পঢ়িব লাগে। সেইটোতো ময়ে পঢ়িছোঁ, নেদেখো কৈছে। অ'কে, আপোনালোকে কবিতাটো প্ৰথম চাৰিখাই শুনি লওক। নিশ্চিত তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। সেইটোতো মই পঢ়ি দিছোঁ, তাৰ পিছৰ চাৰিখাই লাগে। নাই হোৱা, সেই দুটা লাইন মানে মাজত স্কিপ হৈছে, আমাৰ মাত্ৰ দুটা লাইন স্কিপ হৈছে। চ' যোৰহাটে ট্ৰাই কৰিব। পাছ। অ'কে, যোৰহাটে ট্ৰাই কৰিব। তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, আছানেকি প্ৰভু সৰগত তুমি জোনবেলি তৰা। আৰু অকণমান চেষ্টা কৰিলে হয়তো শুদ্ধ হ'ব পাৰে। মানে দুটা লাইনত লাগি আছে চব, দুটা লাইন, সেই মাজৰ দুটা লাইন শুদ্ধ হোৱা নাই। চ' ঠিক আছে, আমি পাছ কৰি দিছোঁ। যদি চেষ্টা কৰিলে, যদি সময় বহুত পালে চেষ্টা কৰিলে চেষ্টা কৰিব, নহ'লে পাছ কৰি দিলে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আগবাঢ়ি যাব পাৰিম। ঠিক আছে। নাই বেছি সময় দিব নোৱাৰিম, আপোনালোকে 10 ছেকেণ্ডে দিব পাৰিম। নিশ্চিত তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। আছা নেকি প্ৰভু সৰগত তুমি জোনবেলি তৰা। সেই দুটা লাইন চব, মাজত দুটা লাইন আছে। চ' ঠিক আছে, আমি আপোনালোকৰ চেষ্টা হ'ব বিচাৰি। ৰাইজৰ বিপুল লাভত আমি সেইখিনিলৈকে নাযায়গৈ আৰু। ঠিক আছে, আমি এইটো পাছ কৰিবলৈ অনুৰোধ জনাইছোঁ। নিশ্চিত তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা। নাজানো তোমাক মিনতি কৰিব, আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি জোনবেলি। একজেক্টলি শুদ্ধ আনচাৰ।